Hey guys, welcome back to my YouTube channel. কি হ'ব সকলোৰে আশা কৰিছো নিশ্চয় ভালে চাগে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি থাম্বনেল চাই নিশ্চয় গমে পাইছে কি বনাম মই ভিডিঅ'টো আজি ইভিনিং ষ্টাৰ্ট কৰিলো যেহেতু মানে এইটো ৰেচিপি ইভিনিং মানে চাহৰ লগত খাই বেছি ভাল লাগে তো ইয়াৰ আগৰ ভিডিঅ'টো যোনটো মই ৰেচিপি বনাইছিলো সেইটো মই আটাৰে বনাইছিলো আটাৰে কেক বনাইছিলো তো যিবিলাকৰ ভাল লাগিছে এইটো ভিডিঅ'টো নিশ্চয় বনাই চাইছে চাগে আৰু গম পাইছে যে কেনেকুৱা লাগে খাই তো আজি মই যোনটো বনাম তো সেইটো আপোনালোকে ট্ৰাই কৰি চাব নিশ্চয় ভাল পাব তো ঠিক আছে বেছি কথা নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো ৰেচিপিৰ কাৰণে লাগে এইটো যেহেতু মেগী ৰেচিপি তো মই মেগী 2 পেকেট চাউলৰ গুড়ি বেচন কেঁচা জলকীয়া ৰেড চিলি গৰম মছলা আৰু মই পিঁয়াজ 3টা লৈছোঁ ইয়াত আপোনালোকে সবজিও দিব পাৰে বন্ধাকবিৰ পাত নতুবা গাজৰো দিব পাৰে আৰু মই এতিয়া এটা কেৰাহীত মেগীখিনি সিজিব দিছোঁ মেগীত মই পানী বেছি দিয়া নাই আৰু মেগীখিনি যাতে গোটেইখিনি সিজি নাযায় জাষ্ট 80% সিজিলে হ'ল আৰু মই ইয়াতে মেগী মছলা অলপ দি লৈছোঁ পানীখিনি হৈ যোৱাৰ পিছত মেগীখিনি কিছু সময়ৰ বাবে ঠাণ্ডা হ'ব দিব আৰু ঠাণ্ডা হোৱা মেগীখিনিত চাউলৰ গুড়ি বেচন কাটি থোৱা পিঁয়াজ কেঁচা জলকীয়া ৰেড চিলি আৰু গৰম মছলা মই ইয়াতে দি ভালদৰে মিক্স কৰি লৈছোঁ তাৰপিছত গোটেইখিনি মেগী মছলা মই ইয়াতে দি লৈছোঁ আৰু নিমখটো অলপ দিছোঁ নিমখটো দিওঁতে খুব সাৱধানে দিব মেগী মছলাটো নিমখ আছে তো এইখিনি ভালদৰে মিক্স কৰি ল'ব আৰু তাৰপিছত অলপ অলপকৈ পানী দি এইখিনি আকৌ ভালদৰে মিক্স কৰিব যাতে এইখিনি পনীয়া হৈ নাযায় আৰু এতিয়া মই এটা কেৰাহীত তেল গৰম হ'ব দিছোঁ তাৰপিছত মই এইখিনি দি লৈছোঁ আৰু 1 মিনিটমান এইখিনি ভাজিব দিব অলপমান ৰঙচুৱা হোৱাৰ পিছত প্লেট এখনত নমাই ল'ব আৰু তাৰপিছত মই বাকীখিনিও এনেদৰে ভাজি লৈছোঁ আৰু এয়া চব হৈ গ'ল আমাৰ মেগী পকৰি দেখাই পালে ৰেচিপিটো কেনেকৈ বনালোঁ একদম ইজি হয় ৰেচিপিটো আৰু খুব কম বস্তু লাগে কি লাগে দেখাই পাইছে তো যদি ৰেচিপিটো ভাল পাইছে তেন্তে আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু এইটো মেগী পকৰাটো ইভিনিং চাহৰ লগত খাব ধুনীয়া তো আপোনালোকে ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে তো যদি মোৰ এইটো ৰেচিপি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহোঁ বাই